এইখিনি বাৰু কি হয় আৰু কোনে কোনে চিনি পায় জানিবলৈ হ'লে ভিডিঅ'টো শেষলৈকে চাব। হেল্ল' অসমবাসীৰাজ, কি খবৰ আপোনালোকৰ? নিশ্চয় সকলো ভালে আছে আৰু নতুন এটা ব্লগৰ সৈতে আজি আহিলোঁ আপোনালোকৰ মাজলৈ আৰু সকলোকে মোৰ এই ব্লগ ভিডিঅ'টো আজি স্বাগতম জনালোঁ। আৰু বলকচোন আজিৰ ভিডিঅ'টোত মই কি দেখাওঁ আপোনালোকক আমাৰ ঘৰখনত। এয়া তামোলখিনি আমাৰ আজি কাঢ়িবলৈ আহিছে আৰু বেছি দিয়া হৈছে তামোলখিনি। প্ৰতি বছৰে বেছি দিয়ে বাবাই আৰু এইবাৰ মানে বহুত তামোল কম হৈছে, বহুতকেইটা গাছ ফল দিয়া নাই, নাজানো কিয় বা। তামোলখিনি কাঢ়ি লৈ গ'ল আৰু তামোল মাত্ৰ 2 বস্তা হৈছিলে। বিপদ এটাৰ কাৰণে আগতে পইচা লৈ থোৱা আছিল আৰু পইচা নাপালোৱে আৰু যিখিনি পইচা লৈ থোৱা আছিল সেইখিনি কাটা কুটা কৰি আৰু উল্টাহে লাগিলে, মানে অহা বছৰ আকৌ তামোল পাব আৰু আকৌ সেই পইচাৰে আৰু তামোল দিব লাগিব আৰু 1 টকাও নাপাওঁ তাৰ পৰা আমি। এফালে বিপদৰ কাৰণে তামোলৰ পইচা আগতীয়াকৈ লৈ থোৱা হৈছে আৰু আনফালে তামোল গছবিলাকতো ফল নিদিয়াই হ'ল। আৰু এয়া হৈছে আম গছত উঠাই দিয়া গোলমৰিচ গাছ আৰু যিসকলে আগৰ পৰাই মোৰ ভিডিঅ' চাই আছে তো সেইসকলে নিশ্চয় জানে। আৰু সেয়া আজি কাঢ়ি আছে গোলমৰিচখিনি বাবাই, সেয়া আম গছৰ মাজত উঠি গৈছে, তো অলপহে দেখা পায়, ভালকৈ দেখা নাপায়। কাঢ়িবলৈ সময় হৈছে সেইকাৰণে কাঢ়ি আছে আৰু এনেকুৱা সময়তে কাঢ়িব লাগে। আৰু কেইদিন পিছত যদি দেৰিকৈ কাঢ়ো তেতিয়াহ'লে পকি সৰি যাব, সেইকাৰণে আৰু এতিয়াই কাঢ়িবৰ সময় হৈছে আৰু কাঢ়ি আছে বাবাই। ভাবিছিলোঁ মই আজি লাঠি এডালত ব্লেড লগাই কিনে যিখিনি পাৰোঁ সেইখিনি কাঢ়িম, কিন্তু বাবাই কাঢ়ি আছে তো ভালেই হ'ল, মই কাঢ়িব নালাগিল। কাঢ়াৰ পিছত দেখুৱাই আছোঁ আপোনালোকক কিমানখিনি পালে। আৰু এই আম গছজোপাতে গোলমৰিচ গাছ থকা বুলি নহয়, আৰু 2-3 ডালমান আম গছত উঠাই দিয়া হৈছে। এইখিনি কাঢ়ি থৈছে, এইখিনি কাঢ়ি কেনে মাটি থৈছে আৰু পিছত ওপৰত গৈছে মোনা এখন লৈ কাঢ়িবৰ কাৰণে। এয়া আৰু এই গোলমৰিচৰ ভিডিঅ' এটা মই এবছৰমান আগতে দিছিলোঁ আৰু সেইটো ভিডিঅ'ত 50,000ৰ ওপৰত ভিউজ আহিছে আৰু বাকী এটা ভিডিঅ'টো মোৰ ভিউজ অহা নাই। আৰু সেইটো ভিডিঅ'ত মই খালি গোলমৰিচে নহয় আৰু বাকী কিছুমান আমাৰ ঘৰৰো বস্তু দেখুৱাইছিলোঁ। সেইটো ভিডিঅ'তে হায়েষ্ট ভিউজ হৈছিলে সেইখিনিয়ে, আৰু বাকী ভিডিঅ'ত মোৰ এটাতো তেনেকুৱা ভিউজ হোৱাই নাই। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব আৰু ছাপোৰ্টটো কৰি যাব। আৰু এয়া আমাৰ কলগছত কল ফুল লাগি গৈছে, এয়া কল ওলাব ধৰিছে লাহে লাহেকৈ। আৰু আমাৰ ঘৰত কলগছ বহুত আছে, এয়া ইফালেও আছে আৰু সেইপিনেও আছে, সিপিনেও আছে আৰু এইপিনেও আছে। তামোল গছৰ মাজে মাজে কলগছ এয়া দেখা পাইছে। আৰু এইটো এটা কলগছ দেখাইছোঁ, এয়া ফল দিছে, কেইদিন পিছত কাটিবলৈ হ'বই। আৰু এইফালে এটা এয়া ফুল লাগি আছে, দেখা পাইছে। এয়া আমাৰ কলবিলাক পকিলে খালি ঘৰতে নাখাওঁ, তো বেচিবলৈ যায় বাবাই, তো মাজে মাজে বেচে আৰু ঘৰতো খাওঁ। আৰু এইফালে আছে তামোল গছত পাণ, আৰু এইফালেও আছে, এইজোপা এটা আৰু এইজোপা এটা। আৰু এইয়া ছালৰ ওপৰত শুকাই দিছোঁ বগৰী, দেখা পাইছে আপোনালোকে। এয়া জেঠীঘৰৰ পৰা আনি মই শুকুৱাই দিছোঁ। আমাৰ বগৰী গছ এডাল আছিল, কিন্তু যেতিয়া ৰাস্তাখন পকা কৰিল তেতিয়াই মানে ৰাস্তাৰ কাষতে আছিল যে গছজোপা, যেতিয়া JCB গাড়ী দি নলাগাৰা খুন্দিবলৈ ধৰিলে তেতিয়া গছজোপা মানে উঠাই দিলে, সেইকাৰণে আৰু খাবলৈ নাপাওঁ। সেইকাৰণে আৰু জেঠীহঁতৰ ঘৰৰ পৰা আনি শুকাই দিছোঁ। আৰু চালাঙিত জলকীয়া শুকাই দি থোৱা আছে, ছালৰ ওপৰতে এনেকৈ শুকাই দি থৈছোঁ। আৰু এইয়া ছজনা ফুলবিলাক কিমান হৈছে চাওক। আৰু কোনে কোনে ছজনাৰ ফুল খাই ক'বচোন দেই, জনাব। আমি খাই বহুত ভাল পাওঁ, আলু দি ভাজি কৰি খালে ভাল লাগে বহুত। আৰু কেইদিন পাছত ফল দিবই আৰু এইফালে এজোপা গছ আছে, আৰু এডাল গছ আছে সেইটো নেদেখাওঁ, আৰু সেইফালে ৰাস্তাৰ কাষত হয়। আৰু আম গছবিলাকতো ফুল দিব ধৰিছে আৰু কেইদিন পিছত লাহে লাহে ফল হ'ব, আম খাবলৈ পামে। আমৰ বতৰ আহি আছে আৰু লাহে লাহে। আৰু এতিয়া মই মুহুৰাৰ সূতা ল'ম, এয়া সূতাখিনি। সিদিনা এটা ভিডিঅ' দিছিলোঁ মুহুৰাৰ সূতা লৈ থকা বুলি, কিন্তু সিদিনাখন কমপ্লিট কৰি লোৱা নহ'ল, বেলেগ কাম কৰিব লগা হ'ল, সেইকাৰণে লোৱাই নহ'ল। আৰু এই 2 দিন মানে ইফাল সিফাল কৰি আছোঁ, মানে ক'ৰবাত গৈ আছোঁ যে, সেইকাৰণে সময় পোৱা নাই ল'বৰ কাৰণে। আৰু আজিহে ল'ম, আজি কমপ্লিট কৰি ল'ব লাগিব। আৰু এইকেইদিনৰ ভিতৰতে কাঢ়াম, বেছি দিন লগি এনেকৈ থ'লে সূতাবিলাক মানে বেয়া হৈ যায়।
আৰু সময়ো পোৱা নাছিলোঁ আৰু সেইকাৰণে মুহুৰাটো সূতাখিনি লোৱা হোৱা নাছিল। তো আজি আৰু কমপ্লিটকৈ ল'ব লাগিব। সূতাখিনি লৈ আছোঁ। আৰু এটা কথা, আজি যদি মা জীয়াই থাকিল হয় তো মায়ে কৰিব বুলি মাৰ ভৰসাতে থাকিলোঁ হয়। এই পৃথিৱীত মা নাই মানে সকলো যেন অন্ধকাৰ এনেকুৱা লাগে। আৰু এতিয়া কাৰো আশা ভৰসাত থাকিব নোৱাৰোঁ আৰু নিজে কৰিব লাগিব। এয়া বাবাই গছৰ পৰা এতিয়াহে নামিলে আৰু গোলমৰিচখিনি কাঢ়িবলৈ বহুত টাইম লাগি গ'ল। মানে গছৰ ঠানিবিলাকত লেৱা বান্ধি বগাই বগাই গৈছে যে, আৰু বহুত ফল হৈছে এইবাৰ, সেইকাৰণে আৰু কাঢ়িবলৈ বহুত টাইম লাগি গ'ল। এয়া মই মোনা দুখন দিছিলোঁ, ৰছী দি বান্ধি নমাই দিছে। এয়া চাওক 2 মোনা হৈছে। তো এইবাৰ বহুতখিনি পালোঁ। যোৱা বছৰ একেবাৰে কম হৈছিলে, এইবাৰ অলপ বেছি হৈছে। আৰু এই গোলমৰিচখিনি ভালকৈ গৰম পানীত উতলাই 10 মিনিটমান ৰাখি যেতিয়া কালাৰটো অলপমান বেলেগ হ'ব তেতিয়া নমাই কিনে শুকাই দিব লাগিব আৰু মিঠাতেল সানি দিব লাগে বোলে। মায়ে যিহেতু এনেকৈ কৰিবলৈ মোক কামবোৰ শিকাইছিলে আৰু সেইকাৰণে মই এনেকৈয়ে কৰিম। ফ্ৰেণ্ডছ, মোৰ মুহুৰাত সূতাখিনি লোৱা হ'ল আৰু আজি ভিডিঅ'টো ইমানে। আমি হ'লোঁ গাঁৱলীয়া মানুহ, গাঁৱলীয়া মানুহৰ ঘৰত যিবোৰ বস্তু থাকে আৰু সেইবোৰকে দেখুৱাইছোঁ আপোনালোকক। আৰু যেনেকৈ থাকোঁ আমি তেনেকৈয়ে ভিডিঅ'টো বনাইছোঁ। যদি চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ ইমানে। আকৌ বেলেগ এটা ভিডিঅ' লগ পাম বুলি আশা কৰিলোঁ। তেনেহ'লে বাই বাই।